কোনে কয় কাগজৰ মৃত্যু? কোনে কৈছে আখৰবোৰৰ মৃত্যু হল? চাবা, সকলো হৃদয়ে এদিন বিচাৰি ফুৰিব সেই প্ৰাইমাৰী স্কুলৰ হস্তলিপিৰ বহীখন। সকলো আঙুলিয়ে এদিন আকৌ বিচাৰি ফুৰিব হাতে লিখা আখৰৰ পৰীক্ষা দিবলৈ হৃদয়ৰ পাঠক্ৰমৰ পৰা যাক বহিষ্কাৰ কৰা হল। আখৰৰ সেই ভাঁজবোৰ জানো আমাৰ হৃদয়ৰ বৰ্ণনা নাছিল? আখৰৰ সেই শিল্প জানো আমাৰ জীৱনৰ ভাস্কৰ্য নাছিল? কোনে কয় আখৰবোৰৰ মৃত্যু হল? কোনে কয় আখৰবোৰৰ মৃত্যু হল? চাবা, আকৌ এদিন মানুহে কাগজত লিখি লিখি নিজৰ হাতৰ আখৰবোৰৰ ওপৰেৰে আঙুলি বুলাবলৈ কলমত ভৰাই লব চিয়াহী। হাতৰ আখৰবোৰৰ মৃত্যু হল বুলি যিসকলে ভাবিছিল, চাবা, তেওঁলোকে এদিন বিমানেৰে উৰি আহি আকৌ ৰেলত উঠিব। পৃথিৱীৰ আটাইতকৈ সৰু ৰেল ষ্টেচনটোত নামি খোজ কাঢ়ি চাবলৈ যাব হেজাৰ হেজাৰ বছৰ আগতে নিৰ্জন শিলবোৰত কাটি কাটি থোৱা আখৰবোৰ, মানুহৰ সেই হাতৰ আখৰবোৰ। আখৰবোৰৰ ভাস্কৰ্য দেখি আকৌ মানুহবোৰ মুগ্ধ হব। সেই আখৰবোৰৰ কাষত থিয় হৈ কেমেৰাত তুলিব মানুহৰ হতভাগ্য। কোনে কয় কাগজবোৰৰ মৃত্যু হব? চাবা, আকৌ মানুহে উকা কাগজত লিখিব প্ৰেয়সীৰ নাম। চাবা, আকৌ মানুহে কাগজত লিখিব মাকলৈ চিঠি। চাবা, আকৌ মাকে পুতেকলৈ চশমাযোৰ মচি লৈ লিখিবলৈ বিচাৰিব এখন উকা কাগজ। যিবোৰ কথা পঢ়াৰ পিছতে কোনেও নকৰিব ডিলিট। এই সময়ক, আজিৰ এই সময়ক সময় বুলি কম নে দুঃসময়? যিয়ে সকলোৰে হাতে হাতে তুলি দিছে মানুহৰ হৃদয়ৰ বাৰ্তাবোৰ তৎক্ষণাত ডিলিট কৰা এটা চতুৰ যন্ত্ৰ। যি যন্ত্ৰই কৰে ইমান বেগাই হৃদয়ৰ বাৰ্তা প্ৰেৰণ আৰু ইমান বেগাই হৃদয়ৰ বাৰ্তাবোৰ ডিলিট। হৃদয়ৰ সকলো বাৰ্তাবোৰ যেন ডিলিট কৰিবলৈকে এই যন্ত্ৰ। আমাৰ হৃদয়ৰ কথাবোৰ কি ইমান অস্থায়ী, ইমান তুলুঙা হৈ গল হে তড়িৎ বেগৰ মানুহ? সকলো হৃদয়েই বিচাৰে হৃদয়ে হৃদয়ৰ কথাবোৰ সাঁচি ৰাখক। সেইকাৰণে হৃদয়ে বিচাৰে এখন উকা কাগজ আৰু এটা কলম। হে অস্থিৰ হৃদয়ৰ গৰাকীসকল, তোমালোকে হৃদয়ক নুসুধাকৈয়ে কাগজবোৰ ত্যাগ কৰিছা। হে মৰম লগা মায়াবী যন্ত্ৰ, মানুহক অহৰহ উত্তেজিত আৰু অস্থিৰ কৰি ৰখা মানুহৰ হাতৰ মুঠিৰ পাখি লগা যন্ত্ৰ, তুমি কাগজবোৰক জোকাব পাৰিবা, মাত্ৰ ধূলিসাৎ কৰিব নোৱাৰিবা। কাৰণ জ্ঞানৰ ভোকত মানুহে এদিন কিতাপৰ আলমাৰীৰ কাষলৈকে উভতি আহিব লাগিব। টিভি চেনেলবোৰৰ আতিশয্যত মানুহে এদিন বাতৰি কাকতৰ ওচৰলৈকে উলটি আহিব লাগিব। কোনে কয় কাগজৰ মৃত্যু? চাবা, এদিন এটি শিশুৱে বিচাৰিব এখন কাগজৰ নাও। সেই নাওখন সাজি দিবলৈ মাকে বিচাৰি ফুৰিব কাগজ। কোনে কয় কাগজৰ মৃত্যু? চাবা, আমাক প্ৰলুব্ধ কৰি ৰখা সেই মায়াবী চতুৰ যন্ত্ৰটো গাৰুৰ তলত মানুহে এদিন অফ কৰি থব আৰু তাৰ ঠাইত ৰাখিব এখন বাতৰি কাকত বা এখন সাপ্তাহিক বা এখন আলোচনী বা এখন কিতাপ।